নমস্কাৰ, মোৰ নাম পল্লৱ কলিতা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ভাৰতৰ সকলোতকৈ ভুটীয়া ৰেলৱে ষ্টেচনটোৰ বিষয়ে ক'ম, যিটো এজনী ছোৱালীৰ কাৰণে 42 বছৰ বন্ধ হৈ আছিল। গতিকে কিহৰ কাৰণে 42 বছৰ বন্ধ হৈ আছিল, আচল ঘটনা কি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। বেগুনকডাৰ ৱেষ্ট বেংগলৰ জিলা পুৰুলিয়াৰ এখন সৰু গাঁও। এই গাঁওখনত 1960 চনত এটা ৰেলৱে ষ্টেচন খোলা হৈছিল আৰু এই ৰেলৱে ষ্টেচনটো 1962 চনৰ পৰা আৰম্ভ হৈছিল, অৰ্থাৎ ৰেল অহা যোৱা এই কামবিলাক আৰম্ভ হৈছিল। এই ষ্টেচনটোত সকলোবিলাক কাম 5 বছৰলৈ একেবাৰে সাধাৰণ ৰেলৱে ষ্টেচনৰ দৰেই চলি আছিল। কিন্তু 1967 চনত এই ৰেলৱে ষ্টেচনটোত এজন মোহন নামৰ ষ্টেচন মাষ্টাৰ আহিছিল আৰু তেওঁ নিজৰ কাম কৰি গৈয়ে আছিল। কিন্তু এদিন গধূলি তেওঁ দেখিলে যে এজনী ছোৱালীয়ে সেই ট্ৰেইনখনত উঠিব চেষ্টা কৰি আছে, অৰ্থাৎ এখন ট্ৰেইন আহিছিল, সেই ট্ৰেইনখনত উঠিব চেষ্টা কৰি আছে, দৌৰি আছে। তেওঁ দেখিলে আৰু দেখি তেওঁ সিমান এটা গুৰুত্ব দিয়া নাই। তাৰে পিছদিনা গধূলি যেতিয়া এখন ট্ৰেইন আহে, তেওঁ আৰু ছোৱালীজনীক দেখে, এজনী দাউৰি গৈ আছে। তাৰপিছত তেওঁ ভাবিলে সাধাৰণ কোনোবা ছোৱালীয়ে হ'ব যিয়ে ট্ৰেইনখনত উঠিব চেষ্টা কৰি আছে। কিন্তু তৃতীয় দিনা তেওঁ হতবাক হৈ গ'ল, কাৰণ তেওঁ দেখিলে যে ছোৱালীজনীয়ে ইমান জোৰেৰে দাউৰিছে যে ৰেলখন পিছ পৰি গৈছে আৰু তেওঁ আগত দৌৰি আছে। এইটো দেখি তেওঁৰ অলপ ভয় লাগি গ'ল আৰু তাৰপিছত তেওঁৰ লগত কাম কৰা অন্য কৰ্মচাৰীবোৰক, ৰেলৰ কৰ্মচাৰীবোৰক ক'লে, কিন্তু কোনেও তেওঁৰ কথাটো বিশ্বাস কৰি লোৱা নাছিল। সকলোৱে কৈছিল যে তোমাৰেই কিবা ভ্ৰম। তাৰপিছত তেওঁ নেক্সট দিনা ৰাতিপুৱা গোটেই ষ্টেচনটোত চালে, কিন্তু সেই ছোৱালীজনীক দেখা নাপালে। তাৰে পিছত তেওঁ দেখিলে কি গধূলি পুনৰ সেই ছোৱালীজনী আহিছে আৰু সেইদিনাও ৰেলখন পিছ পৰি গৈছে, কিন্তু তাই ৰেলতকৈও জোৰেৰে দাউৰিছে। তাৰপিছত তেওঁৰ অলপ ভয় লাগিল আৰু তেওঁৰ 2 দিনমান পিছত কিবা বেমাৰ হৈছিল আৰু তাৰপিছত তেওঁৰ মৃত্যু হ'ল। আৰু এই কথাটো সেই বেগুনকডাৰ গাঁৱত বিয়পিব ধৰিলে। তাৰপিছত পুনৰ এজন নতুন ষ্টেচন মাষ্টাৰ আহিল। তাৰপিছত তেওঁ ক'লে কি যে তেওঁ দেখা পায় এজনী ছোৱালীক যিয়ে ট্ৰেইনখনত উঠিব খোজে কিন্তু উঠিব নোৱাৰে। আৰু এদিন তেওঁ দেখিছে কি যে ছোৱালীজনীয়ে ৰেলখনতকৈ জোৰেৰে দৌৰিছে। যেতিয়া তেওঁ দেখিলে, তেওঁ সকলোবিলাকক ক'লে, তেতিয়া মানুহবিলাকৰ অলপ সন্দেহ হ'ল আৰু তেওঁ সেই ষ্টেচনটো এৰি ক'লে কি যে মই ইয়াত কাম নকৰোঁ, আৰু তেনেকৈ কৈ তেওঁ ষ্টেচনটোৰ পৰা গুচি গ'ল। তাৰপিছত বেলেগ এজন ষ্টেচন মাষ্টাৰ আহিল, তেওঁ ছেম সেই ঘটনাটোৱে দেখে আৰু দিনত নহয়, এইটো গধূলি যেতিয়া সেইফালেৰে ট্ৰেইন যায় তেতিয়া দেখা পায়। তাৰে পিছত এই কথাটো সকলোফালে বিয়পিব ধৰিলে আৰু এজনকৈ তাৰ পৰা সকলোবিলাক কৰ্মচাৰী ওলাই আহিল, মানে টিকেট কালেক্টৰ আৰু অন্য কিবা যি অফিচাৰ আছে সকলোবিলাকে তাৰমানে কি তাৰ পৰা ওলাই আহিল। তাত কোনেও কাম কৰিব নিবিচাৰে আৰু এনেকৈ কৰোঁতে তাত কি হৈ গ'ল, ৰেলৱে বিভাগে সেইটো বন্ধ কৰিবলৈ বাধ্য হৈ গ'ল। আৰু 1967 চনত ৰেলৱে ডিপাৰ্টমেণ্টে এই ষ্টেচনটো ভুটীয়া ৰেলৱে ষ্টেচন বুলি কৈ বন্ধ কৰি দিলে। আৰু তাৰপিছত বেগুনকডাৰ হৈ যিবিলাক ট্ৰেইন যায়, সেইবিলাকে যেতিয়া বেগুনকডাৰ পাবলৈ হয় তেতিয়া ট্ৰেইনৰ স্পীড ডাবল কৰি দিয়ে আৰু যিবিলাক তাত বহি থকা পেচেঞ্জাৰ আছে তেওঁলোকেও খিৰিকী দৰ্জা এই সকলোবিলাক বন্ধ কৰি দিয়ে সেইখিনি পোৱাৰ সময়ত। আৰু 1967 চনৰ পৰা 2009লৈ, অৰ্থাৎ 42 বছৰ এই ষ্টেচনটো তাৰ কাৰণেই বন্ধ হৈ আছিল। কিন্তু 1909 চনত মমতা বেনাৰ্জীয়ে এইটো অ'পেন কৰিলে আৰু তাৰপিছত দিনত এইটো এটা নৰ্মেল ষ্টেচনৰ দৰেই থাকে, কিন্তু ৰাতি মানুহবিলাকে ইয়াত আজিও যাবলৈ ভয় কৰে। বৰ্তমান এই ঘটনাবিলাক ইমান শুনিব পোৱা নাযায়, কিন্তু তথাপিও মানুহৰ মনত ভয়। ইয়াত তেনেকুৱা কিবা নিগেটিভ এনাৰ্জি, ভূত আছিল নে নাই মই সেইটো নকওঁ, কিয়নো এনেকুৱা বহুত মানুহ আছে এতিয়া যিয়ে ইয়াত ৰাতি এডভেঞ্চাৰ কৰিব যায়, ৰাতি যায় ইয়াত, কিন্তু তেনেকুৱাৰ তেওঁলোকে কোনো ধৰণৰ একো বস্তু অনুভৱ নকৰে, বেয়া একো এনাৰ্জি অনুভৱ নকৰে। গতিকে যি কি নহওক, এই ঘটনাটোৰ কাৰণেই 42 বছৰ এই ষ্টেচনটো বন্ধ কৰি থৈ দিছিল আৰু এতিয়াহে এইটো খুলি দিছে। গতিকে যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিব। আৰু ইয়াৰ ওপৰত আপোনালোকে কি ভাবে, সঁচা মিছা নে এইটো কোনোবাই ভয় দেখুওৱাৰ কাৰণে, মানে মানুহবিলাকক ভয় খোৱাৰ কাৰণে কিবা কাৰণতে এইটো কৰিছে নে কি বুলি ভাবে কমেণ্ট কৰি জনাব আৰু আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকৰ মই নাজানো, কিন্তু ৰেকৰ্ড কৰাৰ পিছত মোৰ অলপমান 0.000% অলপমান ভয় লাগছে, একো নাই।